ইপিনে কাৰ্বি আংলঙৰ চচেংথেন্তা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাংটিলাংছত শনিবাৰে CPI-ML এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সম্পূৰ্ণৰূপে সহায় সহযোগ কৰে KSA, RYA আদি বিভিন্ন দল সংগঠনে। পিনে CCU আৰু জাকাছ এই দুই সংগঠনে একত্ৰিত হৈ দেওবাৰে ডিফুৰ লৰুলাংস্থিত ৰাংচিনা চাৰ্পো কালচাৰেল হলত কাৰ্বি আংলঙৰ স্ৰষ্টা চেমছন সিং ইংটিৰ তেখেতৰ সংখ্যক মৃত্যুতিথি উদযাপিত কৰে। কাৰ্বি আংলং সাহিত্য শাখাৰ পৰিষদৰ 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চিকাৰী হানছে কাছেজং প্ৰাংগণত দেওবাৰে 26 সংখ্যক দিছামা ডেভেলপমেণ্ট ইউথ কমিটি চমুকৈ DDYCৰ প্ৰতিষ্ঠা দিৱস উদযাপিত হৈ যায়। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জিৰং পিপি। ইপিনে কাৰ্বি আংলঙৰ চচেংথেন্তা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাংটিলাংছত শনিবাৰে CPI-ML এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সম্পূৰ্ণৰূপে সহায় সহযোগ কৰে KSA, RYA আদি বিভিন্ন দল সংগঠনে। কাৰ্বি আংলঙৰ চচেংথেন্তা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাংটিলাংছত শনিবাৰে CPI-ML এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সম্পূৰ্ণৰূপে সহায় সহযোগ কৰে KSA, RYA, KNCA, কাকিছ আদি বিভিন্ন সংগঠনৰ দলে। শনিবাৰৰ উক্ত সভাত প্ৰাক্তন সাংসদ ডক্টৰ জয়ন্ত ৰংপি, ৰবি কুমাৰ ফাংচো, খৰচিং সিংনাৰ, গোবিন্দ টকবি, কমল ইংটিও উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 কাৰ্বি আংলং। পিনে CCU আৰু জাকাছ এই দুই সংগঠনে একত্ৰিত হৈ দেওবাৰে ডিফুৰ লৰুলাংস্থিত ৰাংচিনা চাৰ্পো কালচাৰেল হলত কাৰ্বি আংলঙৰ স্ৰষ্টা চেমছন সিং ইংটিৰ তেখেতৰ সংখ্যক মৃত্যুতিথি উদযাপিত কৰে। কাৰ্বি আংলঙৰ ডিফুৰ লৰুলাংস্থিত ৰাংচিনা চাৰ্পো কালচাৰেল হলত দেওবাৰে CCU আৰু জাকাছ এই দুই সংগঠনে একত্ৰিত হৈ কাৰ্বি আংলঙৰ স্ৰষ্টা চেমছন সিং ইংটিৰ তেখেতৰ সংখ্যক মৃত্যুতিথি উদযাপিত কৰে। ডিফুৰ পৰা আনন্দবেৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। কাৰ্বি আংলং সাহিত্য শাখাৰ পৰিষদৰ 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চিকাৰী হানছে কাছেজং প্ৰাংগণত দেওবাৰে 26 সংখ্যক দিছামা ডেভেলপমেণ্ট ইউথ কমিটি চমুকৈ DDYCৰ প্ৰতিষ্ঠা দিৱস উদযাপিত হৈ যায়। কাৰ্বি আংলং সাহিত্য শাখাৰ পৰিষদৰ 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চিকাৰী হানছে কাছেজং আকলামত দেওবাৰে 26 সংখ্যক দিছামা ডেভেলপমেণ্ট ইউথ কমিটি চমুকৈ DDYCৰ প্ৰতিষ্ঠা দিৱস উদযাপিত হৈ যায়। দেওবাৰৰ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে লুম্বাজং পৰিষদীয় সমষ্টিৰ VDC চেয়াৰমেন বিদ্যা সিং হানছে, ডিফু টাউন কমিটিৰ প্ৰাক্তন চেয়াৰমেন মোহন টিছো, উত্তম টকবি, সিংহাদন হানছে, জিতেন তেৰণ প্ৰমুখ্যে গাঁওবুঢ়া আৰু চৰকাৰী গাঁওবুঢ়াৰ লগতে স্থানীয় গাঁওবাসী সকলো উপস্থিত থাকে। উল্লেখযোগ্য যে DDYCৰ সভাপতি দাৰা সিং ইংটি আৰু উপসভাপতি ছাৰ ইমবে আধৰা উক্ত অনুষ্ঠানত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। মাঞ্জাৰ পৰা সঞ্জিত টিছৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। আজিলৈ ইমানে। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।